নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ মূৰত মই আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। হয়, টাইটেলটোত যিদৰে দেখিছে, আজি মই সেল্ফ হেয়াৰ কাটৰ বিষয়ে ক'ম, গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। মই চুলিখিনি ধুই লৈছোঁ, গতিকে অলপ তিতি আছে আৰু এনেও আমি চুলি কাটোতে অকণমান চুলিখিনি তিতাকৈ কাটিব লাগে। তেতিয়া মানে কাটটো দিয়াৰ পাছত যেতিয়া চুলিখিনি শুকায় তেতিয়াহে কাটটো ভালকৈ ওলাই পৰে। মোৰ চুলিখিনি অলপ তিতা হৈ আছে। যেনেকৈ দেখিছে ভিডিঅ'টোত মই মোৰ চুলিখিনি এনেকৈ আগলৈ কৰি পেলাই টাইটছে বান্ধি লৈছোঁ। এয়া চাওক, মই দুডাল ৰবৰেদি এনেকৈ বান্ধি লৈছোঁ। আগত যিখিনি এয়া বাকী আছে, মই অলপমান চুটি কৰিম, যিহেতু মই সেইকাৰণে অলপমান কাটিছোঁ, কাৰণ মই চুলিখিনি মোৰ চুটি নকৰোঁ, মই জাষ্ট ট্ৰিমহে কৰিম, সেইকাৰণে মই অলপমান কাটিছোঁ। এয়া চাওক, এতিয়া কটাৰ পাছত লাষ্টত এনেকৈ দুভাগ কৰি লৈ পেলাই এনেকৈ কাটি দিম, যাতে চুলিখিনি এই জাষ্ট কাটি অহা নিচিনা নালাগে, নেচাৰেল লাগে যাতে। এনেকৈ কৰি ল'ব। নহ'লে আপোনালোকে মূৰ ধোৱাৰ পাছত চুলিখিনি সম্পূৰ্ণকৈ শুকাই যোৱাৰ পাছত হেয়াৰ ষ্ট্ৰেইটনাৰ দি চুলিখিনি প্ৰথমতে ষ্ট্ৰেইট কৰি ল'ব, তাৰ পাছতো আপোনালোকে কাটটো দিব পাৰে, তেতিয়াও ইজি হয়। এনেকৈ আমি ঘৰতে নিজে নিজৰ চুলি কাট দিব পাৰোঁ। লেয়াৰ দি পেলাই এনেকৈ কাটিব পাৰোঁ, পাৰ্লাৰ নোযোৱাকৈ। এতিয়া ফাৰ্ষ্ট লেয়াৰটো দিবলৈ হ'লে কাণৰ কাষৰ পৰা চুলিখিনি নি পেলাই এনেকৈ বান্ধি লৈছোঁ। আগৰ দৰে এনেকৈ দুডাল ৰবৰ দি বান্ধিছোঁ, চুলিখিনি টাইটছে আগত থকাকণ এনেকৈ কাটি দিছোঁ। ছেইম প্ৰচেছ হয়। এনেকৈ আমি ঘৰতে নিজে নিজৰ চুলি কাট দিব পাৰোঁ। লেয়াৰ দি পেলাই এনেকৈ কাটিব পাৰোঁ, পাৰ্লাৰ নোযোৱাকৈ। এতিয়া ছেকেণ্ড লেয়াৰটো দিবলৈ হ'লে আমি 2 চেলাউৰি এনেকৈ কাষে কাষে নিব লাগিব। য'ত চেলাউৰিটো শেষ হৈছে তাৰ পৰা এনেকৈ বান্ধি লৈছোঁ। ছেইম প্ৰচেছ হয়। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আপোনালোকেও এনেকৈ ঘৰতে নিজেই ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই নতুন ভিডিঅ' আপলোড দিলে আপুনি প্ৰথমতে পায়। ধন্যবাদ। মই মাত্ৰ 2টা লেয়াৰ দিছোঁ, আৰু এই আগত অকণমান মই কাটিব বিচাৰিছোঁ। এইটো বান্ধি নল'লেও হ'ব, এনেকৈ আগলৈ আনি পেলাই চিম্পলকৈ কাটি দিছোঁ। মোৰ চুলি যিহেতু বেছি দীঘল নহয়, গতিকে মই অকণমানেই ট্ৰিম কৰিছোঁ, মই বেছি চুটি কৰা নাই। কিন্তু আপোনালোকে এইটো প্ৰচেছতে, ছেইম প্ৰচেছতে যিমান পাৰে চুটিকৈ কাটিব পাৰে। এনেকৈ নিজে ঘৰতে ষ্টেপ কাট দিব পাৰে। চুলিখিনি ষ্ট্ৰেইট কৰি দিলে গম পাব, তেতিয়া আচল কাটটো ওলাই পৰিব আৰু চুলিখিনি দেখিবলৈ বেছি ধুনীয়া হ'ব। এতিয়া যিহেতু মোৰ আধা শুকান আৰু আধা তিতা হৈ আছে কাৰণে দেখিবলৈ বেয়া লাগিছে। প্লিজ ইগন'ৰ মাই বেকগ্ৰাউণ্ড, কাৰণ ৰুমটো ভাল হৈ থকা নাই, যিহেতু মই ভিডিঅ'টো ৰাতি কৰিছোঁ। আৰু এনেকৈ আগলৈও মোক ছাপোৰ্ট কৰি যাব, মই যাতে এনেকৈ নতুন নতুন ভিডিঅ' দি পেলাই আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ। লগতে মোক কমেণ্ট বক্সত ছাজেষ্ট কৰিব যে কেনেকুৱা ভিডিঅ' দিলে আপোনালোকে ভাল পাব। আপোনালোকৰ সঁহাৰি পালেহে মই এনেকৈ নতুন নতুন ভিডিঅ' বনাই আগবাঢ়ি যাব পাৰিম। এয়া চাওক, মোৰ সম্পূৰ্ণ চুলি কটা হৈ গ'ল। মই কিমানকণ চুলি কাটিছোঁ আপোনালোকক দেখাই দিছোঁ। মই অল টোটেল ইমানখিনিয়ে কাটিছোঁ চুলি, মই ইয়াতছে বেছি চুলি নাই কটা।